So hello guys, namaste and welcome back to my YouTube channel. আপোনালোক আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বহুত দিন মূৰত এনেকৈ ব্লগ দি আছোঁ আৰু মোৰ নিজৰে মানে কিবা টাইপ লাগি আছে যে কেমেৰাৰ সন্মুখত ইমান দিন পিছত আহিলোঁ। কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ বাবে মই তেনেদৰে ব্লগ দিব নোৱাৰোঁ। বাকী আপোনালোকে ভিডিঅ'টো দেখি থাকক, ক'ৰ পৰা কি হয় আপোনালোক সকলো জনাম। আৰু মোৰ লগৰবোৰো আহি পালে, এতিয়া আমি যাবলৈ ওলাম। বাকীকেইটা আহিবলৈ বাকী আছে। চ' আমি মিটিং পইণ্টত যাওঁ। আপোনালোকে দেখি থাকক। এইবোৰে আহি পালে, কিন্তু এজন এতিয়ালৈকে আহি পোৱা নাই। চ' আমি তাৰ কাৰণে ৰখি আছোঁ। বাকী আমি ৰেডি আৰু এনেকৈ আমাৰ দুখন বাসন্তী ৰেডি যাবলৈ। চ' বহুত এক্সাইটেড হৈ আছোঁ আৰু বহুত দিন মূৰত ব্লগো কৰি আছোঁ। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে, জনাই নাছিলো মোৰ বাবে। বৰ্তমান আমি আছোঁ আমজোঙাৰ ভিতৰৰ পিনে সোমাম আৰু আমি বহুত দিন মূৰত ইয়াতে আহিছোঁ আৰু লগৰবোৰো ইয়াতে আহি পালে। এটা তিনিটা, এটা চাৰিটা। আৰু আমি ইমান ভালকৈ ৰাস্তাটো এতিয়ালৈকে চিনি নাপাওঁ, কাৰণ বহুত বছৰ আগতে আহিছিলোঁ, মোটামুটি 5 বছৰ আগত। আপোনালোকে দেখি থাকক আৰু এনেকৈ আমি ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ ৱাটাৰফলটোলৈকে। আপোনালোকক কোৱা নাছিলোঁ ক'ত যাম। চ' আমি এটা ৱাটাৰফল চাবলৈ গৈ আছোঁ, আপোনালোকে দেখি থাকক। তাৰ মাজত আমি গৈ আছোঁ, বহুত দিন মূৰত ইফালে আহিলোঁ। চ' বহুত বেছি ভাল লাগি আছে। ড্ৰাইভাৰটো চেঞ্জ হ'ল, নতুন ড্ৰাইভাৰ এটা দিলোঁ। ভাল এটা ডেষ্টিনেশ্যন পাবলৈ আপুনি ষ্ট্ৰাগল কৰিব লাগে। আৰু বোকাৰ মাজেৰে আমি যেনেকুৱাকৈ গৈছোঁ, সেইটো আমিহে জানো কেনেকৈ চলাই লৈ গ'লোঁ স্কুটি। আপোনালোকে এনজয় কৰক আৰু ব্লগটো। এয়া নেচাৰেল বাবল উঠাই আছে কুলদীপে। আৰু এয়া বহুত দিন পিছত আমি এনেকৈ ঘূৰিব ওলাইছোঁ। সৰুকালৰ দৃশ্যবোৰ মনত পৰি গ'ল। কন্যাত যোৱাৰ আগতে ইয়াতে আমি অলপমান ৰখিলোঁ। আমাৰ লগৰ এটা ঘৰ আছে, অভিজিত। এয়া দেখক কুলদীপ, কিবা ক'ব নেকি? কেনেকুৱা লাগি আছে ইয়াতে আহি কিনে? ভাল লাগছে মানে 2 এষাৰ কৈ দিয়ক। আপুনি এনেকৈ ডাইৰেক্ট ভাল লাগছে বুলি ক'লে হ'ব নেকি? ৰবিবাৰে ৰাতিপুৱা গাড়ী ফাঁচি গৈছে, চোৱাৰ ভৰিত পেক লাগছে। ভৰিৰ অৱস্থা এখন কি বেয়া হয়। ভৰিৰ অৱস্থা যিয়ে নহওক কিয় সেইটো বাদ দিয়ক, লাগিছে কেনেকুৱা লাগি আছে, বেলেগ দুনিয়াত আহি। এয়া নয়ন গুড্ডুক পাৰ কৰিবলৈ এইফালে চেষ্টা কৰি আছে, সি নৰে। আৰু এনেকৈ এজনৰ চেণ্ডেল উটি গ'ল, আৰু উটি গৈ থাকোঁতে গোটেইকেইটা যায় তাতে ধৰিলে। আৰু এনেকুৱা সৰু সৰু মুহূৰ্তবোৰ এই বন্ধুত্বটোক আৰু গভীৰ। আমি মোটামুটি 5 বছৰ পিছত ৰিক্ৰিয়েট কৰিছোঁ এই চিনটো। 5 বছৰ আগত আমি আহিছিলোঁ চাইকেল লৈ। ত' সেই মনত পৰি গ'ল আৰু। मैं सोची जावा ख्याल मेरे जवाब खोजी जावा केड़े चलदा नी दिमाग बंद हो गया, ये दुखी परछाइयां च बुर्रक हो गया, ये लगदा नी जी किथे फल मिठे लगन फिक्के हंजुआ दा मी पूरा मन हो गया। बहुत बेसी धुनिया ভিউ, बहुत बेसी धुनिया ভিউ। আৰু বহুত দিনৰ মূৰত আমি এনেকৈ ঘূৰিব ওলাই আহিলোঁ, আৰু যোনটো মজা লাগি আছে সেইটো আপোনালোকক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। যিহেতু আমি সকলোৱে কৰ্মক্ষেত্ৰত মানে জড়িত থকাৰ কাৰণে আমি সকলোৱে বন্ধুবিলাকৰ সৈতে এনেকৈ টাইম দিব নোৱাৰোঁ। তো আজি ৰবিবাৰ উপলক্ষে সকলোৱে এনেকৈ ফুৰিব আহিছোঁ। পাহাৰ ঠাই হয়, পাহাৰীয়া ঠাই। ধুনীয়াৰ বৰষুণৰ পানী আৰু লগত ঝৰ্ণা, বহুত মানে সামারিয়া এই অৱস্থা দেখক। আৰু এনেকুৱা সৰু সৰু মুহূৰ্তবোৰে সময়খিনিক আৰু ভাল কৰি পেলায়। বহুত বেছি ধুনীয়া জেগা, বেছি কথা ক'ব নোৱাৰি। ভাগৰ লাগিছে, ইমান দূৰ খোজকাঢ়ি আহি আছোঁ। কিন্তু ঝৰ্ণাটো যাই পোৱাৰ আগতে আপোনালোকক নিশ্চয় দেখাম। ফাইনেলি আমি আহি পালোঁ ঝৰ্ণাটো। ত' আপোনালোকক কেনেকৈ বুজাম, ভাষা নাই। ইমান কষ্ট কৰি অহাৰ ফলত যেতিয়া অকণমান পাইছোঁ দেখিবলৈ, একদম কি ক'ম আৰু আপোনালোকক। বহুত ভাল ডিচিশ্যন আছিল বুলি ক'ব পাৰোঁ এটা আমাৰ গোটেইকেইটাৰে। ছাডেনলি যাওঁ ব'ল অকণমান এনজয় কৰোঁ। আপোনালোকে দেখিব পাৰে ভিউ, কিন্তু আগফালে যোনটো ভিউ আছে আপোনালোকে দেখি পাগল হৈ যাব।
মনচুনত ইয়াতকৈ বেষ্ট নাজাৰা নাই। যিমানখিনি ভাগৰ আছে গোটেইখিনি শেষ আছে। আপোনালোকক কি ক'ম, আপোনালোকে যদি সময় পায় লগৰবোৰৰ লগত ওলাই আহক, দেখক, ঘূৰক, ফিল কৰক জেগাটো কেনেকুৱা কি। আমাৰ গোৱালপাৰাৰ একদম ওচৰত লোকেলতে ইমান ধুনীয়া এটা ঝৰ্ণা আছে যোনটো আমি বহুতে নাজানো। আৰু আশা কৰোঁ যোনে আহে আহক, ভালকৈ আহক, অলপমান এনজয় কৰক, যাওক। কিন্তু এই বিয়াৰৰ বটল এইবোৰ একদম নেপেলাব। কিন্তু বহুত চাফ চিকুণ কৰি ৰখা হয় জেগাটো, আৰু এইবোৰ ক'লে নিজৰে বেয়া লাগে। ইয়াৰ কি দেখক, তাৰবোৰ দেখক কিমান মটা, কিমান ভল্টৰ তাৰ। এইটো কাম চলি আছে ইয়াতে, সেইকাৰণে এনেকৈ পেলাই ৰাখছে, নতুন বনাই আছে। আৰু আমি এনেকৈ যাই আছোঁ ঘৰ মাজে মাজে, বহুত ধুনীয়া ভিউ দেখি এতিয়া ঘৰলৈ উভতি যাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাইক শ্বেয়াৰ কৰিব, কাৰণ বহুত দিন পিছত মই ব্লগ দিছোঁ। আশা কৰোঁ আপোনালোকে মৰম দি যাব, আৰু লগ পাম যে নতুন ভিডিঅ'ৰ লগত। যিমানখিনি পাৰোঁ আপোনালোকক ব্লগ দিব চেষ্টা কৰি থাকিম সময় ওলাই অকণমান। চ' বাই বাই।